তো বন্ধুসকল আপোনালোকে যদি ফাৰ্ম কৰিব খোজে তেনেহ'লে আপোনালোকে এই চিষ্টেমত ফাৰ্ম কৰিব পাৰে। চাওক আপোনালোকে এই যেটো আপোনাৰ গুণাৰ নেট আছে সেম নেটটো দিব আপোনালোকে, তেনেহ'লে আপোনাৰ কি হ'ব কেছ হোৱাৰ চান্সটো কম থাকে। আৰু তলত আপোনালোকে যাতে কুকুৰে সোমাব নোৱাৰে এনেকুৱা চিষ্টেমত আপোনাৰ 2 ফুট বা 2.5 ফুট আপোনালোকে টিন দিব পাৰে। তো চাওক মই এটা লোকেল মুৰ্গীৰ ফাৰ্মত আহিছোঁ। ইয়াতে 600 লোকেল মুৰ্গী আছে আৰু 600 লোকেল মুৰ্গীৰ একচুৱেলি যিখিনি ঠাই লাগে ঠাইটো কম হৈছে, তো মই ঠাইখিনি বঢ়াবলৈ কৈ আছোঁ। তো আপোনালোকেও যদি মুৰ্গী পোহে তেনেহ'লে আপোনালোকে ঘৰৰ চিষ্টেমটো এনেকুৱা কৰিব পাৰে। আৰু আপোনালোকে যেতিয়া মুৰ্গী পুহিব তেতিয়া কিমানখিনি ঠাইত কিমান মুৰ্গী ধৰিব সেই অনুপাতে আপোনালোকে মুৰ্গী পুহিব, তেতিয়াহ'লে ঠিক হ'ব ন। ইয়াতে কিমান ফুট আছে ঠাই, ইপিনে কেই ফুট আছে? ফিটা আছে, ফিটা হ'ব 30 ফুট 30 ফুট হ'ব 30 আৰু 15 450 মুরগি ধরবো, 450 মুরগি ধরবো, 450 মুরগি ধরবো। ওই জায়গায় 600 আছে, ইয়াতে 600 নাই 600 মরছে। একচুয়ালি ইয়াতে যেটো ঘর আছে ঘর এইটো ঘৰত 450 পিস মুরগি ধরিব, 450 মুরগি ধরিব। কিন্তু ইয়াতে 600 পিস মুরগি আছিল, কিছু মৰিছে। তো 1 স্কয়ার ফিটত এটা মুরগি দিলে ভাল হয়, আৰু যদি মানে 1.2 স্কয়ার ফিটত এটা দিব পাৰে বেছি ভাল হয়। মানে যিমান পাতল হ'ব ইমান কি হয় মুৰ্গীবিলাকৰ বেমাৰ লগাৰ চান্সটো কম থাকে আৰু মুৰ্গীৰ গ্ৰোথটো ভালদৰে আহে। তো আপোনালোকে যদি মুৰ্গীৰ ফাৰ্ম কৰে, লোকেল মুৰ্গী হওক বা সোণালী মুৰ্গী হওক, যিকোনো মুৰ্গীৰ ফাৰ্ম কৰিলে আপোনালোকে আগতে ঠাইটো আপোনালোকে ভালদৰে জানি ল'ব যে কিমানখিনি ঠাই আছে ঘৰৰ ভিতৰত আৰু কিমানখিনি মুৰ্গী ধৰিব। যদি আপোনালোকৰ ঘৰৰ ভিতৰত যদি ঠাই থাকে আপোনাৰ 100 স্কয়ার ফিট, যদি তাৰমানে তাতে আপোনাৰ কি হ'ব 80 পৰা 100টা মুৰ্গী দিব পাৰিব। কিন্তু তাতে যদি আপোনালোকে 200-300 মুৰ্গী দিয়ে তেনেহ'লে মুৰ্গীবিলাকৰ বহুত বেমাৰ লাগিব, খুটি কৰিব আৰু মুৰ্গীটো ভালদৰে গ্ৰোথ নল'ব। তো সেই হিচাপে আপোনালোকে যিমানখিনি ঠাই আছে ঠাই অনুপাতে আপোনালোকে মুৰ্গী উঠাব, তেতিয়াহ'লে মুৰ্গীৰ বেমাৰ আজাৰ কম থাকিব, প্লাছ গ্ৰোথ ভালদৰে ৰ'ব। তো চাওক মই লোকেল মুৰ্গীৰ ফাৰ্মত আহিছোঁ আৰু সিহঁতে দিনত এৰি দিয়ে সেইটো বাউণ্ডাৰী, আৰু ৰাতি এইটো ঘৰৰ ভিতৰত ৰাখি দিয়ে। তো আপোনালোক ঘৰ এনেকুৱা চিষ্টেমত বনাব যাতে গেছটো বাহিৰ দিব পাৰে। এইটো যিটো আছে এইটো গুণা নেট আপোনালোক মই দেখুৱাই দিলোঁ। তো চাওক জাগা কম হয়েছে, জাগা কম হলে তো মোর বই জায়গাটা বাড়ার লাগবো। মুরগি কতগুলো আছে? 600, জায়গা বহুত কম হয়েছে।